কেলা খেলা চেলা চাবার ইচ্ছা নহয় গেছে মাক চাই কেৱে আপি বেকআপ দিলে নেকি তোক মাক চাই তোৰ সেয়ে তেতিয়ানে তই অংক লগাব পাৰবি দে এগলে বকি থাকিব নাংগে কাৰণটো কওঁ এতিয়া মই চবুতছে কি ভাল পাওঁ প্লেয়াৰ তোৰ ৰিটায়াৰ হ'ল মানে ধোনী ৰিটায়াৰ হ'ল কি কেলা ধোনী ৰিটায়াৰ হ'ল এই তহঁতে আকৌ কিয় কান্দছে কাৰণে আমি অলপমান বেবেছো আৰু চালা ধনীৰ লগত ফাল্টু নকৰবি মাক চা হাত ভৰি ভাঙি দিম তহঁতে কি কয় ও দাদা ফাদাৰে কিন্তু আজি গোহালিটো চাফা কৰি থৈ গেছি সেইকাৰণে গৰু এগলি গালি পাৰব তোক গৰু এগলি ওপৰতে ধৰিব দিছি যা সৰু গাছত আম হে ৰাম কি দিলা কাম যৌ চৌদ তোৰ কাৰণে এগলি আছি যৌ মোক আকৌ কিয় মাৰছে তই হাও নইলে আকৌ উলিয়ে কাকে চালা ধকাৰি চলি বৰফ খাবাই গান কৰিছে মোৰ লগত কেলা এতিয়া মোহৰে কি হব ইমান দুখ লাগি আছে দেৱাই খেলো গাতা মুমেৰে বুটাক ভাইৰে নদী তোৰ হাংকা হাওৰে দাওৰে এটা আবাদ থাকবে তহঁতে কি জানবি মোৰ কথা শুন মোক একবাৰ IPL চাবা গৈছিলো ভাগ্য ভাল মই ফাৰ্ষ্টৰ লাইনত পইছো আৰু বেটিং কৰিব গৈছিল ধোনী তাৰপিছত মই মাত দিলো বোলো ধোনী ঘূৰ এক কপি ফটো তোলোৱা বলো তুললে নে নুতুললে মাকচা এই অধমৰ লগত নুতুলবো দাঁতৰ পাৰি উলিয়াই সি ফটো তুলছি গেলা আৰু তাৰপিছত কলো বোলো এটা অটোগ্ৰাফ দি কি গেলা কি সেই আখত দেখি মই তিতানৰ পৰা শিখৰ খাৱা কৰিলো ও খুৰ আজি কিবা কওঁ ঐ দাদা আকৌ ওলো ৰ বাপৰে বাপ কেনেকে চাব কয় সেই বোলে বেট পাতৰ মস্ত জান কি বেতে বলুৰ কথা ক'ত বান্দাৰৰ আপেল দুটাৰ সমান ডাঙৰ 8 কেজি ওজন বল খেলা কাটি চলি প্লেয়াৰ গিটাৰ হাত দিছেন কি কেচ ধরলি হাত চাত ভাঙি মেডিকেল পথ থাকবে লাগে ভাল কথা ক জীৱনত কোনোবা দিনা ষ্টেডিয়াম দেখা পাইছে না মূৰ্তি তাতে যাই কিনে পাতি দিবি কি হয় দেখা পাবি তাৰপিছত চালা নতুনকি কথা কবা ও দাদা আকৌ বেট পাত কেনে বেতপাতৰ কথাই নকবি মা কয় 3টে চিলিণ্ডাৰৰ সমান ওজন ফুল নে খালি ফুল চিলিণ্ডাৰৰ সমান ওজন ফুল চিলিণ্ডাৰ কোনোবাই দাঙি পাইছে লগভগ 60 কেজি সাদাল বেট নাই গাছে মা কয় কোনোবাই নেখালা চাবা যাই পাইছে নে তই আৰু তোক সেইখান ভেকেলিয়ান মুখখানত তোক সোমাব নেদে নেউলে হগে কথা কয় চালা খালৰ গাতা লেকচাৰ নাচাই গাতাক আমি জানো গোটাই দেয়ালে কপালত দেলবুই লেখা আছে মাক চাই কথা কয় বেলি ফুৰচাত মে কৈ দে নেকি এক নাংগে ৰ তন্দৰি মনে মনে কাৰো নিচিনাকে কি বেবে আছে থাক উৎ কাটি খেল খুৱাই দি মাক চাই গম পাবি তেতিয়া ও খুৰ এগলে বাদ দি হেন্দেজি মূৰত ভাৰ খাদান কিবা পিন্ধে কিনো সিটো ভাৰ সদা নহয় সেইটো টুপি সেইটো পিন্ধি বৰষুণ নপৰে মই শুনততো 2 টোপান বৰষুণ দিলে খেলা বন্ধ কৰে সেইখন ফুটবল আছিল নে ক্ৰিকেট আছিল বেটা জাগাত দিছে কিন্তু মাক চাই এবাৰ বেছি বকি থাকে চালা কৰ্কটে মাৰি খাই সি আৰু IPLৰ কথা কয় সজনের মুখৰ BMW হবা নাপায় হাও মাক চাই মোক খোজা নে বুলি কৈছে মাৰো নেকি এই নাংগে আজি মাৰিবা কালি ধু মাৰিম অকে আৰু কোনবাই খুদ বিনি গিকিবে খুদ আজি জলদি খুদ মোৰ টাইম নাই আৰু ও ৰ হেন্দেজি লুঙি পিন্ধি খালে কাৰণটো কি হে কৃষ্ণ ঐ হালে গৰু সেই লুঙি নহয় ৰুমৰ সেইখান ষ্টাইলত লয় আমাৰ গাঁৱৰ মানুহ নিচিনা লুঙি মাৰি ৰাতিপুৱা হাগবে নাযায় আৰু সেন্দে আৰু এটা কথা 19 তাৰিখৰ IPL খানত ময়ো খেলাম কৃষ্ণক চিন্তি এই হাতাম তোলা ৰাইজৰ গৌৰৱ আৰু মই চাপৰ্ট কৰবি তন্দেও সাপোর্ট করিম তো গোবার মারিম মুখুত যাওঁ থকেৰি ধনী ঘৰৰ আতি বেয়া কৰে সি থকা থকা অংক লগাই আৰু IPL খেলবা যায় তাৰ মুখখন মাইকী চাইকেলৰ মুখান পাই সেইখান মুখত IPL খেলবা যাবা লাজ নাপাৱে সেনেকে কথা নকবি আমাৰ মায়ে জন্ম পাবাৰ দিনে কৈছিল গাঁৱৰ ভিতৰত ময়ে হেনচাম বুলি এখন বান্দাৰো গাঁও পাইছে এতে যে তই হেনচাম এই যিয়ে নহওক IPL আছে তন্দে মোক টিভিত দেখা পাবি আৰু বেজিং ৰূপত ওই নির্বংশ এর কথা শুনি থাকলে পাগলা হওয়া লাগবো এরপরে যাওয়াই ভাল মাক কৌনি হয় ভাল এর পচা কথা শুনি থাকলে আমার কাণো বসবো তাত চাকি যাওয়াই ভাল তন্দে কি ক মোৰ সৰুৰ পৰা এটা ইচ্ছা আছিল বঢ়িয়া চাই সাউথ আফ্ৰিকাৰ আপি তাক বেয়া কৰাবাৰ তাতে গেলি সাউথ আফ্ৰিকাৰ টিমটোৰ লগত অংকটো লগে আপি এটাৰ লগত চেটিংটো কৰি থৈ আহিব লাগবো হাও মাক চাই এন্দে ক'ত গেলে মানে বেটা হাতৰ হিংসা লাগবই দেচোন ছুপাৰষ্টাৰ লগত থাকলি আৰু একলা ক'তনো কি হ'ব একাৰ লগত বকি থাকিম যাৱাই ভাল দেই আৰু মই বাই বাই ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্রাইব টিপি বেলটো অল নোটিফিকেশনত প্রেস কৰি দিব আজিলৈকে বাই বাই